Hey guys, welcome back to my YouTube channel Rajdeep Vlogs. আজি তেজপুৰৰ দ্বিতীয় দিন আমি এনেধৰণৰ ঐতিহাসিক গড় এটা আছে য'ত আপোনালোকক লৈ যাম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব, অলপ স্কিপ নকৰিলে সকলোখিনি বুজি পাব আপোনালোকে কেনেকৈ আহিব, কিয়ত আছে, কিমান দূৰ, গোটেইখিনি বুজাই ক'ম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই ৰ'ব তাৰ আগতে টেম্পুখন ৰখি আছে আমাৰ কাৰণে, তাতে উঠিলোঁ, তাৰপিছত যাম আপোনাৰ ভুম ভুম দেখোঁ আপোনালোক। সো গাইজ আমি য'ত গৈ আছোঁ অগ্নিগড়। সেই গড়টো আমি য'ত আছোঁ গৰৈমাৰীৰ পৰা 13 কিলোমিটাৰ, লখিমপুৰৰ পৰা 213 কিলোমিটাৰ, তেজপুৰ জামুগুৰিৰ পৰা 55 কিলোমিটাৰ, গুৱাহাটীৰ পৰা 187 কিলোমিটাৰ। গাইজ আমি এতিয়া ফাইনেলি অগ্নিগড়ৰ ওচৰত পালোঁ। এতিয়া অগ্নিগড় দেখোঁ আপোনালোকৰ ভিতৰত গৈ। তাৰ আগতে আমি টিকেট দুটা লৈ যাওঁ। এজনৰ 20 টকাকৈ লয় টিকেট, বিনা টিকেটত সোমাব অনুমতি নাই। আমি দুজন আছোঁ কাৰণ দুটা টিকেট লৈ লওঁ, তাৰপিছত আমি ভিতৰত যাম। লৈ লৈছোঁ আমি দুটা টিকেট, দুজন আছোঁ কাৰণ এতিয়া আগত যাব লাগে ভিতৰত। ইয়াত গেট কিপাৰ আছে, প্ৰথমে ইয়াত গেট কিপাৰৰ টিকেটটো দেখুৱাব লাগিব, তাৰপিছতে ভিতৰত সোমাবলৈ অনুমতি দিব। টিকেটটো দিছিলোঁ, টিকেট ফালি দিছে আমাক। এতিয়া 20 টকাৰ টিকেট আনিলোঁ গাইজ, ফালি দিলে। আগত যাওঁ, এতিয়া কি হয় দেখুৱাম বলক। গাইজ মই আজি অগ্নিগড় দেখুৱাম আপোনালোকৰ, গোটেইখিনি প্ৰকৃতি দেখুৱাম, বছ গোটেইখিনি কাহিনী নকওঁ। কাহিনী ক'লে বহুত লম্বা ভিডিঅ' বা আপোনালোকে যদি নাজানে ঊষা দেৱী আৰু অনিৰুদ্ধ দেৱৰ প্ৰেম কাহিনী যদি নাজানে তেনেহ'লে গুগল কৰি ল'ব। গুগল গোটেইখিনি এনেকুৱা ভিডিঅ' ইয়াৰ ৰিলেটেড ভিডিঅ' বহুত আছে। চ' আমি ভিডিঅ'টো লম্বা নকৰোঁ, অলপ ছুটিয়ে কৰিম। আগত যাওঁ, আমি কি দেখুৱাম। আপোনালোকে প্ৰথমতে সোমাই আহিব, প্ৰথম অংশতে দেখিব আপোনালোকে গংগাই কলহত পানী লৈ থকা অৱস্থা দেখিছে। ইয়াত দেৱী গংগাৰ মূৰ্তিটো ইমান ধুনীয়াকৈ সজাই থৈছে, আপোনালোকে আহিলে চাব পাৰিব। সঁচাই কৈছোঁ গাইজ, ইমান আল্টিমেট আছে অগ্নিগড় পাৰ্কখন। আপোনালোকে এবাৰ হ'লেও আহক, যদি আহিছে তেনেহ'লে নিশ্চয় গম পায়, যদি অহা নাই তেনেহ'লে আহক। তেজপুৰ চহৰতে আছে। কিবা কনফিউজ লাগিছে তেনেহ'লে গুগল মেপ চেক কৰি ল'ব, তেতিয়া গম পাব আপোনালোকে। মিছন চাৰিআলিৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত আছে অগ্নিগড় পাৰ্কখন। আপোনালোকে আহিলে নিশ্চয় গম পাব, যদি আহিছে তেনেহ'লে নিশ্চয় গম পায়। নিশ্চয় যেতিয়া আহিছোঁ ইয়াত দেখিছে মাইক অলৱেজ গান বাজি থাকে ইয়াত। যেতিয়াও আহে আপোনালোকে, যেতিয়া আহিব তেতিয়া নিজ চকুৰে দেখাব, দেখিছে সৰু মাইক আছে, বিভিন্ন ধৰণৰ গান বাজি থাকে ইয়াত। বহুত জেগাটো আছে, আগত দেখুৱাম। আমি আছোঁ গাইজ, এই গড়টোক অগ্নিগড় বুলি কয়। অগ্নিগড় কিয় নাম হ'ল আপোনালোকে জানেনে গাইজ? ইয়াত আগত দেৱী ঊষা আৰু অনিৰুদ্ধ দেৱৰ প্ৰেম কাহিনী, বহুত ডাঙৰ প্ৰেম কাহিনী হৈছিলে। চ' ইয়াত চাৰিওফালে, এই গড়টোৰ চাৰিওফালে জুইৰে আৱৰিত কৰি থৈছিলে, যাতে ঊষা দেৱী বাহিৰলৈ ওলাই যাব নোৱাৰে। চ' সেইকাৰণে এই গড়টোক অগ্নিগড় বুলি কোৱা হয়। আপোনালোকক লৈ যাওঁ ওপৰত এটা প্লাছ পইণ্ট আছে। এছ পইণ্ট হৈছে ওপৰত উঠাৰ পিছত এটা ভিউ পইণ্ট আছে, য'ত আপোনালোকে উঠিলে গোটেই ব্ৰহ্মপুত্ৰ গড়টো ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। য'ত আমি ভিউ পইণ্ট দেখুৱাওঁ আপোনালোকক, তাৰ পৰা গোটেই ব্ৰহ্মপুত্ৰ দেখি পাব আপোনালোকে। ব্ৰহ্মপুত্ৰ তেজপুৰৰ গোটেই টাউনখন দেখাব। তেনেহ'লে লৈ যাম আপোনালোকৰ ওপৰত, বলক ওপৰত লগ পাম। এতিয়া গোটেইখিনি আপোনালোকে ভিডিঅ'টো এনজয় কৰক। মোক যোনটো গাইজ আপোনালোকক কৈছিলোঁ আমাৰ ভিউ পইণ্টটো ক'ত আছে, সেইটো ভিউ পইণ্ট ওপৰত আপোনালোকে দেখি ইয়াৰ ওপৰত লৈ যাম। তাৰপিছত পটকৈ ওপৰত আহিছোঁ, গোটেইখিনি বাহিৰত দেখুওৱা নাই, ওপৰ ভাগৰ পৰা এবাৰ দেখুৱাই আহোঁ, তাৰপিছত তলত গোটেইখিনি দেখুৱাম। ইয়াত হোটেলো আছে, আপোনালোকে কিবা খাব পাৰে। চ' গাইজ এতিয়া আপোনালোকে দেখি আছে, কুঁৱলীৰ কাৰণে দেখিব পৰা নাই। তাত ভোমোৰাগুৰি ব্ৰিজখন বহুত ডাঙৰ ব্ৰিজ আছে। যদি কুঁৱলী মুকলি হয় আপোনালোকে গোটেইখিনি দেখুৱাব পাৰিলোঁ হয়। অলপ জুম কৰি দেখুওৱাৰ চেষ্টা কৰিম, তেওঁ ভালকৈ দেখি নাপায় গাইজ কুঁৱলীৰ কাৰণে। চ' এতিয়া আমি গোটেইখিনি তেজপুৰ টাউন দেখুৱাম। ইয়াৰ পৰা তেজপুৰ গোটেইখিনি ভিউ পইণ্ট আপোনালোকক কৈছোঁ, ভিউ পইণ্ট গোটেইখিনি দেখিব পাৰিব ইয়াত। এইটো যোনটো গাইজ আপোনালোকে দেখি আছে, সৰু সৰু ঘৰ টাইপৰ, সেইটো গোটেই তেজপুৰ টাউন হয়। ইয়াৰ গছ গছনিৰ কাৰণে ভালকৈ দেখুৱাব পৰা নাই গাইজ। ওপৰৰ পৰা আহি আপোনালোকক গোটেইখিনি দেখুৱালোঁ। এতিয়া তলত গৈ দেখুৱাম। ওপৰৰ পৰা যিমান পাৰিলোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। এতিয়া তলত যাম, আমি চিত্ৰলেখা আৰু ঊষা দেৱীৰ তেওঁলোকৰ টাইম স্পেণ্ড কৰা গোটেইখিনি ছবি দেখুৱাওঁ, আপোনালোকে দেখিব ইয়াত। গাইজ চিত্ৰলেখাই ঊষা দেৱীক দেখুৱাইছে, তেওঁৰ ফটো অনিৰুদ্ধ দেৱৰ ফটো আঁকি দেখুৱাইছে, ছবি অংকন কৰি আপোনালোকে দেখুৱাইছে। আপোনালোকে চাব পাৰে ইয়াত তেওঁলোকৰ স্মৃতি বনাই থৈছে ইয়াত ইমান ধুনীয়াকৈ। আপোনালোকক কৈছিলোঁ অগ্নিগড় পাহাৰটো আপোনালোকে ফেমিলি লৈ আহিব পাৰে, ইয়াত সময় স্পেণ্ড কৰিব পাৰে। ইয়াত প্লে এৰিয়া আছে, আপোনালোকক দেখুৱাম। সৰু সৰু ল'ৰা ছোৱালী আহি খেলি আছে।
আমি শ্ৰীকৃষ্ণ ভগৱান আৰু মহাদেৱৰ যুদ্ধ লগা এই স্মৃতি বনাই থৈছে এইখিনি দেখুৱাম আপোনালোকক দেখিছে গাইজ ইমান ধুনীয়াকৈ সজাই থৈছে ইয়াত শ্ৰীকৃষ্ণ ভগৱান আৰু মহাদেৱৰ যুদ্ধ লগা দেখিছে গোটেই পৃথিৱী কম্পন হৈছে এই কথাটো আপোনালোকে প্ৰায়খিনি জানে চাগে যদি নাজানে আপোনালোকক অলৰেডি কৈছোঁৱে গুগল কৰিব গোটেইখিনি ইয়াত ডিটেইলছ গোটেইখিনি পাব মই ইমান লম্বাকৈ ভিডিঅ' নকৰোঁ ভিডিঅ'টো শ্বুটি কৰিম সেইকাৰণে অলপ দেখুৱাব ধৰিছোঁ আপোনালোকে চাই লওক ইয়াৰ প্ৰকৃতিটো ইমান ধুনীয়া আছে ইমান ধুনীয়াকৈ কৰ্মীসকলে ইমান ধুনীয়াকৈ সজাই থৈছে সমিতি দেখিছে অনিৰুদ্ধদেৱক বান ৰজাই বন্দী কৰি থোৱা এনেকৈ স্মৃতি বনাই থৈছে আপোনালোকে চাব পাৰে ইয়াত দেখিছে ইয়াত বেলেগ ফালে দেখুৱাম এতিয়া গাইজ এতিয়া আমি দেখুৱাম ঊষাদেৱী আৰু অনিৰুদ্ধদেৱৰ প্ৰতিমা ইয়াত বনাই থৈছে এইকেইটা দেখুৱাম আপোনালোকক দেখিছে গাইজ ইমান ধুনীয়াকৈ সজাই থৈছে আপোনালোকে আহিলে চাব পাৰিব নিজ চকুৰে দেখুৱাম গাইজ চিত্ৰলেখাই অনিৰুদ্ধদেৱক বিচনাৰ পৰাই শুই থকা অৱস্থাতে দেখিছে চিত্ৰলেখাই অনিৰুদ্ধদেৱক শুই থকা অৱস্থাতে বিচনাৰ পৰাই হৰণ কৰি লৈ আহিছে এইটো দেখুৱাইছে আপোনালোকক চিত্ৰলেখা অনিৰুদ্ধ হৰণ দেখিছে আপোনালোকে এতিয়া তল ভাগত যাম গাইজ আপোনালোকে দেখিছে ইয়াত ধুনীয়াকৈ আপোনালোকে ফেমিলি আহিব পাৰে ইয়াত প্ৰায়খিনি মানুহ আহিছে আপোনালোকক দেখুৱাম গোটেইখিনি ইয়াত ইমান ধুনীয়াকৈ পাৰ্ক সজাই থৈছে ইয়াৰ কৰ্মীসকলৰ কাৰণে এটা চেলুট বন্ধাই গাইজ দেখিছে গাইজ ইমান ধুনীয়াকৈ প্ৰকৃতি ইমান ধুনীয়া বনাই থৈছে ইয়াত পৰ্যায়ত তললৈ নামিছোঁ গাইজ এতিয়া আমি দেখুৱাম ইয়াত মহাদেৱৰ ইমান ধুনীয়াকৈ প্ৰতিমা ইয়াৰ ভিতৰত সোমাব মনা আছে গাইজ আপোনালোকে আহিলে দেখিব ইয়াত গোটেইটোতে বেনাৰ মাৰি থোৱা আছে ভিতৰত সোমাব মনা আছে বাহিৰৰ পৰাই চাব পাৰিব আপোনালোকে ইমান ধুনীয়াকৈ মহাদেৱৰ ইমান ধুনীয়া স্মৃতি বনাই থৈছে আপোনালোকে চাব পাৰিব আহিলেও দেখিছে গাইজ সকলোখিনি গাইজ এই গড়টো যেতিয়া সৃষ্টি হৈছিলে এই গড়টোৰ মেইন সৃষ্টিকৰ্তাই আছিলে বান ৰজা দেখিছে আপোনালোকে যদি বান ৰজাই আজিলৈক এই গড়টো অগ্নিৰে গোটেইখিনি গড় যদি আৱৰি নৰখা হয় এই গড়টোক আজিলৈকে পৃথিৱীত নাজানিলে হয় মানুহে যে এই গড়টোক অগ্নিগড় বুলি চ' এওঁ আছিলে ইয়াৰ কাহিনীৰ মেইন ইয়াত জুলনা অলপ খেলিলোঁ 20 টকা দিছোঁ কিয় পইচা খৰচ কৰিম ন 20 টকা এনেই কিয় উৰাম অলপ খেলিলোঁ এনজয় কৰিলোঁ চ' আপোনালোকক দেখুৱালোঁ চ' গাইজ আপোনালোকক সকলোখিনি দেখুৱালোঁ ইয়াত থকা দিনৰ ভাগৰখিনি দেখুৱালোঁ ৰাতি হ'লেও লাইটত দেখিছে আপোনালোকে লাইট ছিষ্টেম থাকে ৰাতি হ'লেও ইমান ভাল লাগে যদি আপোনালোকে আহিব বিচাৰে ৰাতিও আহিব পাৰে দিনতো আহিব পাৰে দুই টাইমে খোলা থাকে ৰাতিৰ ভাগটো 7টালৈকে থাকে ইয়াত আহিব পাৰে আপোনালোকে নহ'লে এনেই বস্তুটো লাইট চাইট জ্বলি থাকে কিন্তু 7টালৈকে মানুহ অহাটো পাৰ্মিশ্যন আছে তাৰপিছত নাই চ' আপোনালোকে আহিব পাৰে তেতিয়া মন যায় আশা কৰোঁ সকলোৱে দেখিছে অগ্নিগড় পাহাৰৰ প্ৰায়খিনি ভাগ আপোনালোকক দেখুৱালৈ কথাখিনি বুজাই ক'লোঁ আশা কৰোঁ সকলোৱে বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' মই লৈ থাকিম নতুন জেগা নতুন ঠাই আপোনালোকক দেখুৱাই থাকিম তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ